নমস্কাৰ স্বাগতম জনাইছোঁ ৰাগিনী কল্পনা অন্য এটি নতুন ভিডিঅ'লৈ। আজিও মই ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি হ'ল আমাৰ ঘৰত কাচি চিগা। সেইদিনাখন বাৰডোখৰত কাচি চিগা কৰিছিলোঁগৈ আৰু এতিয়া আমাৰ ঘৰত চাওকচোন। এতিয়া আমি চাহ খাব আহিছোঁ। খুৰীহঁতে বহিছে। এয়া চাহ খাইছে। এইজনী বমা হয়, তাৰপিছত এজনী খুৰী, এজনী খুৰী হয়। টিকিলে চাই দিয়া চাহ কিহে দিছে বৰমাই, কিহে দিছে কৈ দিয়া, কৈ দিয়া কিহে দিছে চাহ। এজনী বা হয়, এজনী বৰমা, এজন দাইটি হয়, মুঠি বান্ধি আছে ডাঙৰি কঢ়িয়াবৰ কাৰণে। সেইজনী মা। চাহ এয়া চাহ খাইছোঁ। এইবোৰত ভাত আছে, ঘৰতে বনাই অনা হৈছে ভাত। দাইটি খাইছে ন, ফিল্টাৰ পানী। অঁ এয়া কি কৰি চাই থাকিব আমাৰ পথাৰত আজি দেখুৱাই থাকিম মই। আন্টি এইটো মোৰ বৃহৎ মুঠিত, এইটো হেৰি কপচুৱাই বাঁহটো। এইটো আমাৰ এই ধান কাটি শেষ হৈ গ'ল, এবছৰলৈ থলোঁ আৰু এয়া লাষ্ট মুঠি মায়ে কাটিছে। এয়া কাটিছে শেষ। এয়া এবছৰলৈ থলোঁ আৰু এতিয়া এই বৰমাহঁতৰ আছে এইখিনি, তাত যামগৈ আমি, তাত কাটিমগৈ এতিয়া। তাৰপিছত সময়টো হোৱা নাই ভাত খাবৰ কাৰণে, সময় হ'লে ভাত খামগৈ। এয়া বৰা ধান কাটিব যাওঁ আমি এতিয়া। ভাত খাব যাব লৈছোঁ, ভাত খোৱাৰ সময় হৈ গৈছে। এয়া বহি আছে মানুহ। এয়া ভাত খাব বহিছে, ভাততে ভাত খাম এতিয়া। এয়া ডাঙৰি কঢ়িয়াবৰ কাৰণে মানুহ আহিছে। টেম্পুখনতে নিব ডাঙৰি। আহিছে বটলটো পানী ভৰাম কৈছে আৰু বেঙেনা পিটিকা। নুনচালি ভাত খাবা? তোমাৰ নামটো কেনো? দিশানী সোণোৱাল। অঁ তুমি বোলে সেই গান গোৱা, গান এটা গুণগুণাই দিয়াচোন। অঁ পিলিকা পিলিকা জখিনী ছোৱালী, এটা কলা এটা বগা কথা পাতে তাকুত তাকুত কুত কৰি দুধ পোৱালি না কিবা কিবি ইমান ধুনীয়াকে গাইছা তুমি। কোনে শিকালেনো তোমাক? নিজে শিকিছা? এবাৰ ধুনচালি এটা গোৱা। আৰু এটা গাই দিয়া না, ইমান ধুন লাগিছে। আৰু এটা গোৱাচোন, বিহু এটা গোৱা এবাৰ ৰাভা সংগীত। ইমান খাটি কৰি দিব লাগে
ফুলিছে হৈছে হৈছে বৰ ধুনীয়াকে তুমি নিজে শিকিলা হা মায়ে শিকাই দিলে তুমি কিহত পঢ়ি আছানো কোন ক্লাছত আছা কোন ক্লাছত পঢ়িছা কোন ক্লাছত পঢ়িছা ক শ্ৰেণী কৈ দিয়া কৰ শ্ৰেণীত পঢ়িছা তোমালোকৰ ঘৰত মানুহ কিমান আছেনো দেউতা পাপা পাপা ঘৰত নাই চাকৰি জেগাত আছে ন আছে তাৰপিছত আৰু ভণ্টি আছে নে ভাইটি আছেনো বাই আছে কৈ দিয়া ইমান ধুনীয়াকৈ গাইছা দেই তুমি আৰু এটা গাই দিয়া বিহু গাই দিয়া বিহু এটা গোৱাচোন তুমি ৰাভা সংগীত আৰু কবিতাহে গালা এইবাৰ মাংস দালি দিম কৈছিলোঁ এয়া দালি আছে জগতাৰ ভিতৰত ক'ৰবাত দালি আছে ৰ'বা এয়া ভাত খাইছে এয়া খাই আছে খুৰীহঁতে বৰমা টিকিলি কি লাগে তোমাক অ' মোক মাংস দি দিলে মই মাংস নাখাওঁ এয়া দি থৈছে মই নাখাওঁ হ'লেও এইটো কি ধৰিছা তুমি এইটো কি ধৰিছা দেখুৱাই তাক এই খালাং মালাং গাই মানুহখিনি দেখুৱাই দিব এইবিলাক দেখুৱাই কথা নহয় এয়া দালি দিব এয়া মাংস আছে মাংস বাৰু মই নাখাওঁ দুচকমান দি থৈ গৈছে অঁ মোৰ হেৰি ভাজি আছিলে ক'ৰবাত আনিবলৈ পাহৰি থাকিলোঁ অঁ এইখিনি আনিলোঁ মোৰ ভাজি আছে ইয়াত ইয়াত বেঙেনা পিটিকা এয়া বুট তাৰপিছত এইখিনি কিবা ভাজি এয়া দালি আনিছে মোক বাতিত দিয়া হেতা হেৰি ডাঙৰ হেতা আনিছিলোঁ নহয় 3খন হেতা আনিছিলোঁ এয়া এনেকৈ খাম আৰু আমি খাচী চিকা আজি আমাৰ ঘৰত এয়া মায়ে মাছ বিটাই আছে মাছ নাখাওঁ জোল দিয়ক এই বিলাহী দিয়ক হ'বনে এই ইমান জোলকৈ দিছে বিলাহী দিয়ক বিলাহী খোৱাই নাই টেঙুৱাই নাই ক'ব নহয় তোৰ মাৰে কি এনেকুৱা হয় ধান খেতি শেষ হ'ল আমি এতিয়া এয়া বৰমাই ঠিক কৰি দিছে মই নাজানো সেইকাৰণে দেখুৱাই দিব আহিছে এই পূবফালে কৰি কাটিব লাগিব ন মই কাচি নানিলোঁ কাচি আনিব লাগিব ন পাহৰিলোঁ মই কাচি এখন অঁ মই ভিডিঅ' কৰিলোঁ কেনেকৈ কৃষ্ণ কৰিব লাগে নেকি কৃষ্ণ কৰিব লাগে নেকি অঁ কৃষ্ণ তাৰপৰা কাট তিনি মুঠি তিনি বজাত থৈ দে তিনি মুঠি ক সেয়া তাক তিনি মুঠি ক কাটি ল মিলাই তিনি মুঠি ক অঁ এইটো খুলি লওঁ কৃষ্ণ অকণ অকণ তিনি মুঠি লখিমী আই কৃষ্ণ এমুঠি লখিমী কাটিছোঁ কাটি থাকোঁতে পৰা লখিমী কাটিছোঁ বুলি কৈ থাক বঢ়িয়া এয়া লখিমী কাটিছে দুমুঠি হৈছে 3 মুঠি কাটিব লাগে বোলে 3 মুঠি মায়ে বান্ধি থৈছিলে আৰু এমুঠি কিবা চন্দ সূৰ্য কিবা কিবি খাব লাগে হেনো চৰাই চিৰিকটি অঁ কৃষ্ণ এইটো সেই মুঠি হ'ল আৰু হৈয়ে গ'ল এমুঠি শেষ মই এতিয়া ঘৰলৈ লখিমী নিলে বোলে কাকো মাত বোল কৰিব নালাগে মই এতিয়া এনেকৈ যাব লাগিব মাছ এখন বান্ধিলি হাঁহিলেও এইখন কাৰ আপোনাৰ অ' বৌমা বাগৰ পৰা নেজানো কাৰ এইখন সি গমেই নাপায় সি কাচি লৈছিলে না এনেকৈ না অঁ বান্ধি ল আকৌ টপৈ পৈকে এনেকৈ অঁ তেনেকৈ কৃষ্ণ এই আগটো মোক মৰাডালে বান্ধি লগ পাই খুলি যায় মাথা নিব হাও চকা ঠিক ধান
ঠিকছে ধান হবি এয়া বৌমাই বান্ধি আছে লখিমী ওলাই যাবগৈ বুলি বান্ধি দিছে এনেকে লওঁ নেকি মাথাত লওঁ নেকি ওৱনি লৈ লওক ওৱনি ল'ব লাগে গমেই নাপায় নকইনা হ'লো আজি ছেকেণ্ড টাইমৰ কাৰণে কৃষ্ণ মই এতিয়া এনেকে ঘৰলৈ যাম এতিয়া এইয়া লখিমীটো লৈ পিনে কথাই পাতি আছে কি বা কাম আছে ইয়া এতিয়া ঘৰলৈ আহি আছোঁ লখিমী আনি লখিমী আনিছোঁ নেমাত দিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আজিলৈ বাই বাই এয়া গাড়ী আহি আছে এতিয়া আমি গাড়ীতে যাম এতিয়া বাটটো ওলাই দিছোঁ পথাৰৰ পৰা খোজকাঢ়ি আহি আছোঁ